বছরেকিয়া বার্ষিক অধিবেশনে যোগা করেছে। আরে আজি প্রথম দিন অনুষ্ঠান চলা অবস্থাতেই আমার জিএস ওমর ফারুক আর ক্লাস 10-এরও দোলার আক্তারুল ইসলাম নাম দুজনের মাজত কথার কাটাকাটি হয়। গোটেইখিনি একেলগে বহি এটা সিদ্ধান্ত ল'ব বিচাৰিছিল যে সিদ্ধান্ত ল'ম যেহেতু আক্তারুল ইসলাম ক্লাস 10-ৰ ল'ৰাজন তাৰ ডাঙৰ ভাই শাহজাহান আলী মানে দৌৰি আতংকিতভাৱে ৰুমত সোমাই গ'ল। সোমাই আহি মোৰ সৰু ভাইক কোনো মাৰিছে। বেলেগ এজনে ক'লে কোনোবাই কৈছে বুলি নাজানো যে ওমর ফারুকে। তেতিয়া ওমর ফারুক তাত বহি আছিল। ওমর ফারুকে ভুগি এটা মাৰি দিলে। পিছত ওমর ফারুকে বাহিৰলৈ ওলাই গ'ল। এইখিনি জানো আৰু বাহিৰত কি হৈছে সেইটো আমি নাজানো। আমাৰ ফালৰ পৰা যিহেতু আমাৰ ৰুমত আহি ল'ৰাজন মানে এনেকুৱা এটা কৰিলে এটা বিচাৰ লাগে আৰু অলৰেডি আমি কেছ কৰিলোঁ। আমার যিজাক মাৰিছে আমার যিবিলাক ছাৰ আহিছে একো নকলে। শাহজাহানৰ লগত 4জন মানুহ আছিল একদম আহি দম চম দি আমার প্ৰিন্সিপালকে দম দিয়ে আৰু যিবিলাক ভাষা নেকি অসভ্য তোফা সামেশ ৰাজু আৰু শাহজাহান আছিল তেওঁলোকে আহি মাৰিছে। তাৰপিছত ছাৰ আছে প্ৰিন্সিপাল ছাৰ আছে প্ৰেচিডেণ্ট ছাৰ আছে আমালোকে সিহঁতে একো নকয়। আমালোকে কি কৰিম আমালোকে ষ্টুডেণ্ট হয়। আমালোকে তাৰপিছত ছাৰক ক'লো যে একো নকয়। তাৰপিছত ইয়াত অসভ্য বেয়া ভাষাটো তাত কৈছে প্ৰিন্সিপালকে কৈছে গোটেইখিনি কৈছে একো নকলে। তথাপি তাৰপিছত মাৰ্ক চাৰি দি গুচি গ'লে। তাৰপিছত আমালোকে ধৰিলোঁ যে ছাৰ এনেকুৱা এনেকুৱা কিয় হ'ল একো নকৰে মই চাম এনেকুৱা কয়। তাৰপিছত যেতিয়া সকলোকে ক'লোঁ তাৰপিছতে প্ৰিন্সিপালক ধৰিলোঁ। তাৰপিছতে কয় যে মই কিবা কৰি একো নকৰে আমালোকে প্ৰিন্সিপাল আমালোকে এতিয়া সিদ্ধান্ত লৈছোঁ যে আমালোকৰ প্ৰিন্সিপালে স্কুল চলাব নাজানে একদম। পিছে তাৰপিছত আমালোকে গাড়ীত আহিলোঁ। গাড়ীত এইটো কৰাৰ পিছত তাৰপিছত ডিৰেকশ্যন নিলোঁ আমালোকে। জেনেৰেল সেক্ৰেটাৰী হয় ওমর ফারুক। এনেকৈ স্কুল চলা অৱস্থাত বাউণ্ডাৰীৰ ভিতৰত আহি মাৰিল। এইটো আমাৰ ন্যায় বিচাৰ লাগে। আৰু ইয়াৰ আগতে যোনটা হেৰি হৈছিল স্কুলৰ যেটা কেলেংকাৰী হৈছিল সেই কেলেংকাৰীত আমাৰ ল'ৰাটো কম বিল্ডিং দিয়াৰ কাৰণে আমাৰ এইটো স্কুলৰ হেৰি জড়িত আছে ষ্টাফ জড়িত আছে ছাৰ। ষ্টাফ জড়িত নহ'লে ইয়াতে কেনেকৈ আহি এটা ষ্টুডেণ্টকে জেনেৰেল ছেক্ৰেটাৰীক মাৰিব। ক'ত আছে আপোনাৰ ল'ৰাটো ক'ত আছে? ল'ৰাটো এতিয়া হেৰি এফআইআৰ কৰিছে ইয়াৰ পৰা কলগাছিত গৈছে।